আজি আমি অসমীয়া নহওঁ দুখীয়া এছ'চিয়েশ্যনৰ মুখ্য সাংস্কৃতিক সম্পাদক গজুধৰ বায়নে তেওঁলোকৰ বছৰেকীয়া অধিৱেশনৰ বাবে গানৰ অডিশ্যন ল'ব। আহক আমি উপভোগ কৰোঁ এই শুহতীয়া নাট পৰিচালনা গীতাৰ্থ পাঠক অল দ্য ৱে ফ্ৰম ডালাছ, অভিনয়ত ইনাক্ষী বৰুৱা আৰু গীতাৰ্থ পাঠক। আহক আমি আনন্দ উপভোগ কৰোঁ। থেংক ইউ। সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ। সঁচা, পিছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহওঁ। ৰাইজসকল, আপোনালোকে দীক্ষুৰ গান শুনিলে, বৰ্ণালী কলিতাৰ গান শুনিলে, খালে বলে মুখখন গেমঠা মাৰি নাথাকব আৰু, বুজিছেনে নাই? অলপ হাঁহক, অসমীয়া মানুহৰ হাঁহিব পৰা ক্ষমতাটো দেখক। Okay, let me introduce myself. I am Githartha Pathak. Okay, I'm from Dallas. We're going to present to you এখন গম্ভীৰ চিন্তাশীল নাটক। অ'কে, মোৰ নামটো আচলমতে গজধৰ বায়ন, বুজিছে? মই হ'লো আমি অসমীয়া নহওঁ দুখীয়া, নহওঁ দুখীয়া এছ'চিয়েশ্যনৰ মই মানে মুখ্য সাংস্কৃতিক সম্পাদক, বুজিছে? দেখা পাইছে না চবে? পাইছে না? ধন্যবাদ। হেৰি মোৰ বহুত দায়িত্ব, বুজিছে না? মই আজি মানে অডিশ্যন লওঁ। আমাৰ মানে বছৰেকীয়া অধিৱেশনত কোনে গান গাব পাৰিব আৰু কোনে গান গাব নোৱাৰে। মই মহাশক্তিমান, যদি আপোনাক গান গাব নেদো বুলি কওঁ নেদো, দেওঁ বুলি ক'লে দিব পাৰোঁ, বুজিছে? মোক অলপ খাতিৰ বাতিৰ কৰিব। আচ্ছা, যি নহওক, সেই মোৰ পিছত বহুতে জোকৰ নিচিনা লাগি আছে, বুজিছে? মোক গান গাব দিয়ে, গান গাব পাৰক নৰক দিবা লাগিব। এতিয়া এই যে ধূপধৰা, গোৱালপাৰা ধূপধৰাৰ ফণীত দাস, বহুতে চিনি পাই থাকে। এই ফণীত দাসে মোৰ পিছত লাগি আছে, সি বোলে আকৌ ছুইডেনৰহে গান গাব। কোনোবা দিনা উপচালা বুলি ইউনিভাৰ্চিটি এটাত পঢ়ছিল, কিবা কৈছে, তাতে সি কৈছে যে মই ছুইডেনৰে গান গাম। দাদা, মই ছুইডেনৰ গান গাম। তই কি ছুইডেনৰ গান গাৱে? আমাৰ অসমীয়া অধিৱেশনত তই অসমীয়া গান গা। শুনা নাই? তাৰপিছত এই যে আজি মোৰ এইটো একচুৱেলি পৰ্টেবল অডিশ্যন চেম্বাৰ হয়, বুজিছেনে নাই? য'তে পাৰোঁ ত'তে বহি গানৰ অডিশ্যন লওঁ। তো আজি সেই মালতী আমাৰ ডাক্তৰৰ জীয়েক, তাই অহা কথা, বুজিছে? তাই আৰু মানে মোক কৈ আছে, হিন্দী গান গাম দাদা, হিন্দী গান গামে। নহয়, অসমীয়া গান ইমান আছে, তই হিন্দী গান কিয় গা? বোলে নহয় দাদা, আজিকালি হিন্দী গানৰে যুগ। মই বোলে আহিবা দিছোঁ। আজি এনে মোৰ ৰূপ দেখক, আৰু কোনোদিনা জন্মত হিন্দী গান গাব বুলি নক'ব, বুজিছে? হওক, মালতী দেখোন হে? নমস্কাৰ, নমস্কাৰ। আহিছা? আছো। তুমি কিবা শুনা পালা নেকি? অঁ, মই তোমাৰ গলাটোৰ কথা কৈ আছিলোঁ হে। বহুত ঠগাই গলা। শুনিলোঁ মই ছাৰ, আপুনি আমাৰ কনভেনশ্যনৰ কাৰণে অডিশ্যন লৈ আছে। হয়, ঠিক আছে। সেইকাৰণে ভাবিলোঁ আহোঁ আৰু অডিশ্যন দিওঁ। দিবা। এইবাৰ কিন্তু খুব ইচ্ছা গাবলৈ ছাৰ। আৰু গামেই আৰু মই একেবাৰে ৰেডি হৈ আহিছোঁ। তোমাৰ গানটো শুনিলে বৰ ঠাণ্ডা পৰি যায়, কিন্তু অসমীয়া গান গাবা। ছাৰ, মই হিন্দী গানতে গাম বুলি ভাবিছোঁ। তুমি হিন্দী গানে গাবা? হয়। বহা। মই হিন্দী গান চাই আনিছোঁ ছাৰ, আপুনি হয় ভাল নেকি? পাব। এই চেয়াৰখন ইফালে লৈ বহা অলপ।
মুখত পোহৰ পৰিব। হয় হয় ছাৰ আপিটো ঠৌগা প্ৰথমে মই ভাবিছোঁ ছাৰ এটা বিচাৰি বিচাৰি আপোনাৰ জামানাৰ একেবাৰে পুৰণা গান এটা বিচাৰি খাওঁ আনিছোঁ। পুৰণা জামানা বুলি কয় মোক বুঢ়া বুলি কৈছা নেকি হে নাই নাই ছাৰ আপোনাক মোৰ ঘূৰা চুলি একেবাৰে পকা নাই দেই নাই নাই আপোনাক ঘূৰা কোৱা নাই। নকবা নকবা শুনি চাওকচোন ভাল পাব এই গানটো। দিয়াচোন দিয়া দে গান গাবা सुहानी चाँद ढल गई ना जाने तुम कब आओगे। सुहानी चाँद ढल गई ना जाने तुम कब आओगे। হে ৰবা ৰবা ভাল পালেনে ছাৰ? মই ভাল পোৱা বেয়া পোৱাটো কম তোমাৰ সুহানী ৰাগ হয় ঢল গয়ে হয় তাৰমানে কি বুজি পাইছাতো হয় আমাৰ মুছলিম নীলাক্ষীকো সুধি ল'বা বুজিছা হয়, এটা কথা আছে সুহানী ৰাগ ঢল গয়া তাৰমানে তোমাৰ ৰাতিটো ঢলিবা গৈছে হয় হয় তুম কবাওগে হয় এতিয়া তুমটো তুমি কি বুলি ভাবছা বা ক'বা নোৱাৰো কিন্তু তুম মানে এইটো সস্ত কাস্তন্য হৈছে ইছ, কি কয় ছাৰ? Constitution বুলি কয় অহা নাই বস্তুটো ইছ, এই ৰাতিটো গানটো ৰখি আছে নকয় নে? নাগাবা নাগাবা এইটো বেমাৰী গান নাগাবা ইছ, কি কয়? নাগাবা 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 তাৰ হ'লে তোমাক মই এই আমাৰ দীপালী পথাৰৰ নাম শুনছা না শুনিছোঁ ছাৰ। সি ফাৰ্ষ্ট ক্লাছ গান গাইছিলা হয় হয় মোৰ গলাটো সিমান ভাল নহয় দেই মই অলপ ভালকৈ গাই শুনিছোঁ সেনে গান এটা গাৱা এই ধৰা সোণৰ সাৰণে লাগে মোক বিয়াৰ বাবে আই চেনেহে যদি দিয়া তই মোক হাততে শুৱাই কেনে ফাৰ্ষ্ট ক্লাছ গান বঢ়িয়া গান ছাৰ কিন্তু মোৰ তাতকৈও এটা ভাল গান আছে শুনকচোন। দিয়া দিয়া তুমি জোৰ পাছা যদি গা কোনটাই লাগিব मन डोले मेरे तन डोले मेरे दिल का करार गया रे कौन बजाए। ষ্টপ ষ্টপ কি হ'ল ছাৰ? মনৰ দলে হয় মানে কি বুজিছা মনটো দলবা ধৰিছে হয় হয় মনৰ দলে হয় তাৰমানে শৰীৰটো দলবা ধৰিছে হয় হে হয় কিন্তু কয় ঘূৰণি বেমাৰ হে আমাৰ ডাক্তৰবিলাকে ডাক্তৰ ইছ কাকতিয়ে ৰাম। ক'ব কিন্তু হাৰ্টিক হৈছে কি কয় ছাৰ? হাৰ্টিক বুলি কয় সেইটো ইংৰাজী ইছ, এইটোতো গাব নোৱাৰি নৰি দেখোন নৰি তেতিয়াহ'লে। ডক্তৰ নৰি মুঠে নৰি ইছ ৰাম, মই ভাবাই নাই নাছিলোঁ। তাৰ হ'লে তুমি আমাৰ বিষ্ণুৰাভাৰ নাম শুনছা ন মই শুনিছোঁ ছাৰ। কাগজে পত্ৰ শুনছা নে সঁচা সঁচি শুনছা নাই নাই শুনিছোঁ। শুনছা তেওঁৰ এটা গান আছিল শুনা মই তোমাক গাই শুনিছোঁ কি সুন্দৰ গান হে মোৰ ফাটা মাথাদি গান দিছোঁ শুনবা নাহৰ ফুলে নোপোৱা তগৰ ফুলে পোৱাব তগৰ ফুলে নোপোৱা ফুলে পোৱাব ফাৰ্ষ্ট ক্লাছ গান ভাল 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 আঠাটো মহাবৃংগৰাজ তেল দিয়া হেন লগা নাই না হয় ছাৰ ভাল লাগিছে। এই গান কেনেকৈ গান গাবা হে কিবা বেলেগ গান কিবা আছে যদি গাৱা নহয় ছাৰ হা? মই আপোনালোক এটা বেলেগ ধৰণৰ গান শুনাম। দিয়া আৰু বেলেগ আছে এইটো লতা মংগেশকৰৰ গান শুনকচোন। দিয়া গান ভাল লতা পাব। বাইদেউ লতা বাইদেউৰ গান গাবা দিয়া आज कल पाँव ज़मीन पर नहीं पड़ते मेरे आज कल पाँव ज़मीन पर नहीं पड़ते मेरे। হ'ব হ'ব কি হ'ব হ'ল ছাৰ? অ মাহেৰা ৰবা তোমাক এইটো শুনছা আজি আজকাল জমিতে ভৰিৰ মাটি ভৰিৰ মাটিত নপৰে হয় তাৰমানে তুমি কি ভাবছা কোন হৈছে জ্বলা ফুটছে ভৰি ইছ, কি কয়? জ্বলা ফুটছে আৰু এটা বেমাৰী গান ইছ, এইটোও গাব নোৱাৰি দেখোন। এইটো আমাৰ তোমাৰ মায়ে বাপে ডাক্তৰ বুলি জানো সেইবিলাক তুমি চব বেমাৰী গান ক'ৰ পৰা পাইছা কি যে কৈছে কোনটোনো গাম ছাৰ? নাগাবা কিবা বেলেগ গাবা মোক এটা জোচ লাগে কিবা আৰু তুমি গাবা এতিয়া তুমি ধৰা এই হেৰি এই বৰষুণৰ এটা গান আছে হে আমাৰ শান্তনা বুঢ়া বাইদেউৰ নাম শুনছা হয় শুনিছোঁ ছাৰ। মই এটা গান শুনিছোঁ চাবা মই তোমাক কিমান এক্সাম্পল দিছোঁ অলপ ফ'ল' কৰিবা দেই ফ'ল' কৰিবা হয় ছাৰ কওকচোন। ৰিম ঝিম ঝিম বৰষুণ পৰিছিল মাজে মাজে বিজুলীয়ে নাচিছিল এনেহে লাগিছিল যে ময়ো তাতে মিলি যাম কিন্তু মোৰ তাতকৈও এটা ভাল গান আছে ছাৰ আৰু ভাল গান আছে শুনকচোন শুনি ভাল পাব। লগ পাব लगी आज सावन की फिर वो झड़ी है लगी आज सावन की फिर वो झड़ी
ছাৰ ষ্টপ লগে আজকাল হয় চাউন কি জৰি গৈছা ন হয় হয় তাৰমানে সেইটো বুজি পাইছা না কি ইনহাৰেণ্ট মিনিংটো চোৱা ইনহাৰেণ্ট মিনিং এইসব বহুত মিনিংফুল গান তাৰমানে কৈছে কি শাওনৰ যেনেকৈ বৰষুণৰ পানী আহে হয় হয় এইটো পেট চলা গান হে ডায়েৰিয়া হৈছে লুজ মোচন হৈছে জবৰদস্ত বেমাৰী গান নাগাবা হিন্দী গান হে কি হিন্দী গান গায় বাপা ৰে ইছ ৰাম তুমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাম শুনছা শুনিছোঁ ছাৰ আৰু আমাৰ আৰু তুমি শুনছা কৰি আছা তুমি ফাঁচী বজাৰৰ আগৰৱালা বুলি ভাবছা নাই, নাই, নহয় ছাৰ। এইটো জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ অসমীয়া সাহিত্যৰ হয়, এটা হয়। ডাঙৰ হেৰি হয় স্তম্ভ কওকচোন ছাৰ এই গানটো শুনা গছে গছে পাতি দিয়ে ফুলৰে হৰাই ৰাম ৰাম ফুলৰে হৰাই গছে গছে পাতি দিয়ে ফুলৰে হৰাই ৰাম ৰাম ফুলৰে হৰাই দিছা ভাল গান ছাৰ কিন্তু মোৰ সেই তেনেকুৱা এটা ভাল ৰবীনা টেণ্ডনৰ গান এটা আছে শুনক ছাৰ আপুনি ভাল পাব ৰবীনা টেণ্ডন কোনহে তেওঁ টেণ্ডন ৰবীনা টেণ্ডন ফেমাছ এক্ট্ৰেছ দিয়া তুমি কৈছা যদি বিশ্বাস কৰছোঁ ফেমাছ বুলি টেনটন टिप टिप बरसा पानी पानी से आग लगाए टिपी टिप वर्षा पानी হয় पानी में आग लगी হয় इटू यूरिनरी इन्फेक्शन जबरदस्त यूरिनरी इन्फेक्शन এইটো গানে গাব লাগিব জবৰদস্ত নাই ৰিজেক্ট তোমাৰ কিন্তু সময় কমি আহিছে ৰে সময় কমি আহিছে আজি মোৰ পিছত লাগি আছে মানুহ সৰু কৰিব লাগে বুজিয়ে পোৱা নাই ছাৰ আপুনি কোনটো গান ভাল পাব এই মই এচা গাইছোঁ শুনা এই অলপ আগতে কেইটামান ভাইটি ভণ্টি গাইছিলে এইটো গান হয় তুমি শুনিছা না ক'ব নোৱাৰো মই গাই দিছোঁ আগৰ একবাৰ জিলিকা তৰা কাষৰে টেং 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 চিটিকি যদিহে কাষৰতে পৰে টিং টেং টিং 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 পলকতে লোৱা বুটলি এসময়ৰ টিকনি আগফালে উৰে মামা জিলিকা আকাশ শুনি বুজি পাইছে হয় মই পাইছোঁ আৰু কিবা গান গাবা হয় ছাৰ মই আৰু কেইটামান ভাল গান আছে শুনকচোন ঐ জলদি কৰা আপোনাক SRK গান এটা শুনাওঁ ছাৰ এচাৰ কিবা কোন শ্বাহৰুখ খান যে শ্বাহৰুখ খান ফেমাছ একেবাৰে দিয়া গান গাইছা যদি কৈছে জোচা গাওঁ छुपाना भी नहीं आता जताना भी नहीं आता একেবাৰে ৰোমান্টিক এই ৰবা ৰোমান্টিক বাদ দিয়া এইটো চুপা নাহি নেহি আতা আৰু কি বতানা নেহি আতা হয় সেইটো অৰ্শ বেমাৰ বুলি কয় অসমীয়াত পাই তুমি চুপাবাও নোৱাৰা কবাও নোৱাৰা মনটো উকব লাগি থাকে নাকবা প্ৰত্যেকটোতে ডাবল মিনিং এটা আছে ছাৰ তুমি তাৰ হ'লে তুমি গা উঠা গান গাব খুজিছা তো হয়। গা উঠা গান কিমান গা আছে গাগা আজি গাই যা এই বতৰৰে গে গাগা নাচি নিজা পাহৰি যা কি বঢ়িয়া গান আছিল দীপেন বৰুৱাদাৰ মোৰ এটা সিমান ভাল হোৱা নাই দেচোন দুদিনমান আগতে পানী লাগিছিল সেইকাৰণে হোৱা নাই এইটো শুনকচোন আৰু আছে? বিজিতা বাইদেউ তেওঁ কি ধুনীয়া নাচিছে এইটো জিয়া জলি জান জলি নैनो तले धुआं चले ইটো ৰবা জিয়া জ্বলে হয় ধোঁৱা জ্বলছে নাকি মইনা তলে ৰাইট হয় জবৰদস্ত 102 হোৱা জ্বৰ হৈছে ইছ ধোঁৱা ৰাম। দেখছা নাই ইটোও গাব নোৱাৰা দেই তোমাৰ কিন্তু সময় কমি আহিছে ৰে মই নাই মই ছাৰ ৰিজেক্ট কৰি দিম আপোনাক চাগে সাংঘাতিক এটা ঝিনঝাক গান এটা লাগে নহয় ছাৰ ঝিনঝাক মানে বুলি একেবাৰে কনভেনশ্যনত মানুহ একেবাৰে নাচি উঠিব অঁ এইটো শুনক এইটো ভাল পাব গা গা हे बीड़ी जलाइले जिगर से पिया जिगर का भरी आग है टांग तुरुम टांग কেনে পালে ছাৰ এইটো এচিড ৰিফ্লাক্স হৈছে বুজিছা এচিড ৰিফ্লাক্স পেটত যেতিয়া আহি গৰম হয় এতিয়া বিড়ি জ্বলাব নহ'লে কেনেকৈ পাৰবা হে বিড়ি জ্বলাব লাগে জুই লাগব পেটত ই যে কথা ছাৰ মই বুজিয়ে পোৱা নাই কোনটো গালে ভাল হ'ব ছাৰ তুমি আৰু কি গাবা মই একেবাৰে বুজিয়ে তুমি পোৱা আৰু নাই কিবা এটা গান গাবা মই এটা তাৰপিছত কিন্তু তোমাক আছে, কৰিব ছাৰ। লাগিব দেই এইটো শুনকচোন
এইটো নিশ্চয় ভাল পাব গাৱা গাৱা জিবা কি গাৱা শুনকচোন দিয়াচোন দিয়া चश्मा मन काला चश्मा जगता है जोर चंदे मन काला चश्मा जगता है ये जोर चंदे मन কেনেকুৱা ছাৰ কেনেকুৱা পালে মই আৰু হেই দিয়াচোন মোৰ ফোনটো দিয়া বাপা ৰে ফোনটো দিয়া বাপা ঐ তুমি কি কালা চশমা লগালা হে হয়, এইটো এইটোতে ইমান এইটো জমনি বেমাৰৰ লাগে, লগত ভাল পাব একদম। ৰিলেটেড গান বেমাৰৰ লগত ৰিলেটেড কেটেৰেক্ট হ'লে কলা চশমা যে পিন্ধিবা দে এই কালা চশমা কি কৰি আছা মই বুজিব পৰা নাই বাপা ঐ এইটো গান গাব নোৱাৰা তুমি মই আৰু এইটো গান কি গাব কৰিম নোৱাৰা ছাৰ মই এইকেইটা গানে চাই আনিছিলোঁ ভাল ভাল মই তোমাক এটা এটাও ভাল নাপালে ভাল নাপাম তো এইটো গান গাম সেইটো গান যদি তুমি গাই মুখস্থ কৰি আহিব পাৰা তেতিয়াহ'লে তুমি কালি আহিবা হা তোমাৰ নিজৰ অধিৱেশনত তোমাক দিমেই দিম ঠিক আছে ছাৰ শুনাওকচোন শুনবা খুজা দে শুনা এইখন সমাজ আমাৰ সমাজ গুৰু অসমীয়া ৰাতিৰ সমাজ ইগুৰু নাপাওঁ আমি সিগুৰু নাপাওঁ যে মাছ পানীত ৰৈ থকা অচল জাহাজ এইখন সমাজ আমাৰ সমাজ গুৰু অসমীয়া ৰাতিৰ সমাজ বুজা হয় ছাৰ আপুনি এটা বঢ়িয়া গান চিলেক্ট কৰিলে ছাৰ এইটো গাই আহা ঠিক আছে ছাৰ তোমাক মই অডিশ্যনত ল'ম কোনোৱে ৰাখবা নোৱাৰে একেবাৰে গেৰাণ্টি মই কালিলৈ একেবাৰে ভালকে প্ৰেক্টিছ কৰি আহিম প্ৰেক্টিছ কৰি আহিবা দিয়া নিশ্চয় ভালকে প্ৰেক্টিছ ঠিক আছে দিয়া ধন্যবাদ ছাৰ ধন্যবাদ আহিছোঁ দেই। ধন্যবাদ যাবা যাবা ধন্যবাদ